Antonio Erkin. আজি আমি কৰিম কি টেন্সেছৰ PYQs 1 to 20 কৰি থৈছিলো নহয় এতিয়া একবাৰ হিম 1 আৰে 1 to 20 লকে কিমান ৰৈ থাকিবা তাতকে আগতেতো বাঢ়িব লাগিব তেতিয়াহে প্ৰেক্টিছ হ'ব তেতিয়াহে চাকৰি পাবা let's go to question number 21 এইফালে since the trip home was expensive I did not went home during the holidays টেন্সৰ তোমাৰ এৰৰ হয় তোমাৰ সাবজেক্ট ভাৰ্বৰ এগ্ৰিমেন্টটো আমি চাবই লাগিব তাৰ পিছতহে আমি টেন্সৰ চাম ইয়াত চোৱা ইয়াত did not আছে তাৰ পিছত went আছে ইয়াত মন কৰিব লগা কথা এইটো যে did বা did not যদি থাকিব তাৰ লগত সদায় ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ল'ব ভাৰ্বটো কি হয় when তেতিয়াহ'লে ফাৰ্স্ট ফৰ্ম লগাব লাগিব এইখিনি যিমান প্ৰেক্টিছ কৰিবা সিমান আহিব ফ্লোটো সেইকাৰণে যিমান মই কৰাব পাৰো কৰাই গৈ আছো আৰু তোমালোকে জানো তোমালোকেও কৰি গৈ আছা আৰু চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই কৰি লোৱা আৰু লাইক এটা আজিটো দিয়ে দি question number 22 এইফালে as she is late for work yesterday she decided to skip breakfast leave for office as she is late for work yesterday ইয়াত টাইম মাৰ্কাৰ এটা আছে মানে টাইম ইন্ডিকেট কৰা এটা ৱৰ্ড আছে সেইটো হ'ল yesterday আৰু যেতিয়া yesterday আহিব হি যিমানখিনি ভাৰ্ব ল'ব তাৰ সব past tense ত ল'ব এইফালে চোৱা decided skip leave সব ঠিকে আছে এইফালে হে ভুলটো আছে এতিয়া ইয়াত কি হ'ব as she was late ঠিক আছে কেনেকে এৰৰবোৰ দিয়ে past tense or tomar indicating word eta di thoise yat kintu bhultu ase tar agot examiner ekebare tomak bhalke tomak examine korise next question number 23 efale so as soon as the CEO entered the office the union leader approached him and reported the matter to him as soon as the CEO entered hol yat eta entered ete kun tense ase muk pasun comment likhi dia apisot approach ase verb consistency এতিয়ালৈকে তো আছে কিন্তু তাৰ পিছত so and report the matter to him ইয়াত এই report to verb হয় কিন্তু প্ৰিফাৰ্ষ্ট ফৰ্মত দিয়া আছে যদি consistency maintain কৰিব লাগিব মানে আমি consistency maintain কৰিবই লাগিব এটা সেন্টেন্সত এটি ইয়াত এৰৰটো এটোই কৰিব লাগিব কি ইয়াত reported এতিয়া so প্ৰথমটোত আছিল কি did আৰু did not তাৰ লগত did হৈছিলে verbৰ বেলেগ ফৰ্ম এটা কিন্তু did আৰু did not লগত লাগে বাৰু ফাৰ্স্ট ফৰ্ম সেকেন্ডত আছিল কি yesterday time indicating word আছিল কিন্তু তাৰ মত ভাৰ্বটো বেলেগ ফৰ্মত আছিল তাৰ পিছত ইয়াত আমাৰ ভাৰ্বৰ consistency based এটা next question number 24 the college is running a computer course since 2009 it is since 2009 কৈছে নহয় মানে 2009 পৰা হে কম্পিউটাৰ কোৰ্সটো চলিয়ে আছে কলেজত এতিয়া হলে কি আছে তেতিয়া হলে কি হ'ব perfect continuous ahe enka format etia hole the college has been has ba have logote been lagibo apisot verbor ing form to ase yat has been to logaile hole has kele logalu college to all singular next question number 25 either the river is in spate and it has overflown its bank শুনিবলে একদমই শুদ্ধ নিচিনা লাগি আছে হয় নাই কোৱাচোন দেখি বলো শুদ্ধই নিচিনা লাগি আছে এতিয়া ইয়াত মন কৰিব লগা আছে কি যদি গম পাইছা আনসাৰটো কমেন্টত লিখি দিয়াছো আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা কৰিলো এইখিনি মজা যোনখিনি এমসিকিউ আমি কৰি আছো তাৰ পিছত অসম হিষ্ট্ৰী আৰু পলিটি তোমাৰ প্ৰেক্টিছ হৈ থাকিব তোমালোকৰ পৰীক্ষাত এই সৰু বিট সাইজ ইনফৰমেশন বোৰ বিৰাট কামত দিব আৰু সেইটো কাৰণে সৰু ভিডিও বনাইছো এমসিকিউজ কৰিছো যাতে টিক্স আৰু ট্ৰিপস বোৰ টিক্স আৰু ট্ৰিপস নহয় টিক্স আৰু টিক্স oh my god টিক্স আৰু টিপস বোৰ মনত থাকে the river is in spate and it has overflowed has আছে has or পিছত হলাই ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে overflown থাৰ্ড ফৰ্ম হয় নেকি দেখিবলৈ একদম শুদ্ধ নিচিনা লাগি আছে overflowed হয় next question number 26 the little boy had been waiting for his turn since a long time yet কি ভুল আছে কোৱাচোন had been waiting had been that's a verb or ing form fine next that's a key error sama tense or ifale error swa since a long time since ketia lage yate অলপ আগতে আমি কৰিছিলো না since এটা
আৰু সেই সিন্সত কি আছিলে তোমাৰ ডেট এটা দিয়া আছিলে মানে ইয়াৰৰ তাৰিখ এটা দিয়া আছিলে সিন্স সেইটো জেগাতে লাগিব যেতিয়া তোমাৰ ফিক্স এটা টাইম পিৰিয়ড মানে ফিক্স এটা টাইম দিয়াই থাকিব মানে স্পেচিফিক পইণ্ট অফ টাইম এটা দিয়া থাকিব আৰু এতিয়া লং টাইম যদি কয় লং টাইম মানে কি বুজায় ডিউৰেশ্যন বুজায় যেতিয়া ডিউৰেশ্যনৰ কথা ক'ব তেতিয়াহ'লে সিন্স নালাগিব তেতিয়াহ'লে ফৰ লাগিব এইটোৱে হ'ল এৰৰটো সিন্স সেইটো মনত থ'লে হ'ল সিন্স লাগিব যেতিয়া স্পেচিফিক পিৰিয়ড অফ টাইম বুজাব ফৰ ডিউৰেশ্যন বুজায় নেক্সট কুৱেশ্যন নম্বৰ 27 এইফালে Did he tell you why he hasn't come yesterday? Yet? 2 সেকেন্ড সময় দিছো চাই লোৱা ভালকে তাৰপিছত মোক আনসাৰটো কোৱা যদি আনসাৰটো কিছু পাৰিলে চাগে কিছুমানে লিখাজন কমেণ্টত কোনে কোনে পাৰিলে আৰু এতিয়ালৈকে তাৰ একদম লগ হৈ আছে নাই পৰা এইফালে চোৱা Did he tell you why he hasn't come yesterday? Did he tell you why he hasn't come yesterday? Specific period of time মানে পাষ্টৰ কথা কৈ আছে আৰু ইয়াত এটা তোমাৰ টাইম ইন্ডিকেটিং ওয়ার্ড আছে yesterday মানে যোৱাকালি কিন্তু ইয়াৰ আগত তোমাৰ চোৱা এইটো আছে hasn't কি হয় পারফেক্ট প্রেজেন্ট পারফেক্ট ফর্ম হয় এতিয়া যদি পাষ্টৰ কথা কৈ আছে তেতিয়াহ'লে প্রেজেন্ট পারফেক্ট কেনেকৈ লাগিব ইয়াত তুমি এৰৰ এইটো পাৰ্টতে আছে ইয়াত তুমি দুই ভিতৰত কাৰেক্ট পাৰা হয় ইয়াত have not কাম কৰি দিয়া বা did not come ইয়াত যেহেতু did আছে did not come correct হ'ব বুঝিলা next we have question number 28 last night dream এটা আই থাকিব লাগিব last night I dreamed I was staying on the 169th floor of Burj Khalifa last night time indicating word dream to first form what আছে তাৰপিছত পাষ্টৰ কথা কৈ আছে ইন্ডিকেট কি কৰিছে ওয়াজও কৰি আছে ইন্ডিকেট যে পাষ্টৰে কথা কৈ আছে লাষ্ট নাইট তেতিয়া হলে এই ড্ৰিমটো তুমি পাষ্ট ফৰ্মত কৰা dreamt একদমই সহজ হয় খালি তোমালোকে চাই আইডেন্টিফাই কৰিব পাৰিলে হয় সাবজেক্ট কি হয় ভাৰ্ব কি হয় আৰু টেন্সটো কি লাগিব তাৰ লগত আৰু সেইখিনি ইন্ডিকেট কৰিবলৈ ওয়াৰ্ড দিয়ে থব ইমানো নহয় যে একেবাৰে তোমাৰ এক্সামিনাৰৰ তোমাক ফিল কৰাবলৈ কোৱেশ্চন সেট কৰিছে সেইটো নহয় তোমালোকৰ খালি লজিক্যাল থিংকিং এনালিটিক্যাল থিংকিং আৰু আন্ডাৰষ্টেণ্ডিংটো মানে চাবলৈহে এনেকৈ কোৱেশ্চনবোৰ দিয়ে next question number 21 the army was so badly injured that he had to have it amputated the arm was so badly injured that he third person singular ইয়াতে he to কি হয় third person কি হয় singular form হয় তেতিয়াহ'লে ইয়াৰ পিছত verb কি ল'ব singular ল'ব next is question number 30 এইফালে চোৱা বহুত ইন্টাৰেষ্টিং question হয় ইয়াতে একদম মজা এটা কনসেপ্ট ইয়াত বুজাই থৈছে you did not tell a lie when the judge asked you where you were when the crime was committed এতিয়া এই asked আৰু committed word এই verb দুটাৰ পৰা কি গম পোৱা যে সেন্টেন্সটো past tenseত আছে ঠিক আছে ইমানলৈকেতো ক্লিয়াৰ ইমানলৈকে যদি ক্লিয়াৰ হৈছে thumbs up এটা দি দিয়া লগতে এতিয়া চোৱা যে you need not এই need to অকল তোমাৰ প্ৰেজেন্ট আৰু ফিউচাৰৰ কাৰণেহে লাগে পাষ্টৰ কাৰণে লাগে তেতিয়াহ'লে ইয়াত এৰৰটো এইটো পাৰ্টতে আছে কিন্তু কাৰেকশ্যন কি হ'ব you did not তাৰপিছত need লাগি যাব you did not need তাৰপিছত to লাগিব next 31 she and her sister were working here since 1983 এতিয়া since 1983 দিছো স্পেসিফিক পিৰিয়ড এটা দিয়া থাকে আছে মানে স্পেসিফিক পিৰিয়ড যেতিয়া দিয়া থাকে তেতিয়াহ'লে টেন্সটো কি হৈ যায় perfect continuous তেতিয়াহ'লে she and her sister were working here হ'বনে have been working here হ'ব এতিয়া has লাগিব নে have লাগিব এইটো কোৱাচোন দুটা আছে she and her sister plural হৈ গ'ল তেতিয়াহ'লে have been working মজানত কি ধুনীয়া ধুনীয়াকৈ এৰৰবোৰ দিছে মজা লাগিছে কৰি হয় নাই কোৱা যদি মজা লাগিছে thumbs up এটা দি দিয়া আৰু এতিয়াও যদি তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি দিয়া আৰু যোনে তোমাৰ লগৰ ভাইটি ভন্টি ঘৰৰ যিকোনো পৰিয়া মা দেউতাই যোনে পৰীক্ষা দিয়া আছে সকলোৱে শ্বেয়াৰ কৰে
আৰু এনেই চেভ কৰি দিয়ে so question number 32 nobody saw him since the fire broke in his locality since the fire broke in his locality since লাগে কিহৰ কাৰণে specific period of time মানে যেতিয়া দিয়া থাকে তেতিয়া since লাগে আৰু নহলে for লাগে আগৰ question কেইটাত আমি since আৰু for তাৰ specific duration আৰু মানে specific time period specific time আৰু তোমাৰ durationৰ কথা পাতিলো এতিয়া since ইয়াক চোৱা since আছে sinceৰ লগত খালি এটা event আছে এতিয়া since যেতিয়া eventৰ লগত থাকে তেতিয়া verbটো perfectত গুচি যায় nobody has seen him since the fire broke in his locality because এইফালে eventটো দিছে তোমাৰ ইয়াৰটো এইফালে এইটো পাৰ্টত আছে next question number 33 by this time next year Ramesh will take his university degree by this time next year Ramesh will take his university degree মানে future perfectৰ কথা কৈ আছে future যোনটো action complete হ'ব that is future perfect now ইয়াত কি লাগিব যদি perfectৰ কথা কৈছে তেতিয়া হলে তোমাৰ verb কিটা future perfectত যাবগে answer to কলুৱে future perfectৰ action হয় এটো যিটো এতিয়া Ramesh will take হ'ব নেকি এতিয়া future perfectৰ structure কি যায় will shall তাৰপিছত have verbৰ third form will shall to আছে will to আছে মানে তাৰপিছত have তাৰপিছত verbৰ third form taken next question number 34 the families are living in model town for the last 2 decades for লাগে কোৰ কাৰণে duration ইমানখিনি to correct কিন্তু ইয়াত এটা ভুল কি আছে কোৱাচোন যদি তোমালোকে ধৰা পেলালা ভুলটো কমেন্টত লিখি দিয়া কি আৰু যদি নাই পেলোৱা ভুলটো তাৰ আগতো কমেন্ট কৰি দিয়া যে এতিয়ালৈকে 34 হল আমি 21 ওপৰ 34 পোৱালৈকে কেটা একদম শুদ্ধ হল তোমালোকৰ এইফালে এতিয়া the families are living এতিয়া কলুৱে for লাগে duration কাৰণে ঠিকই আছে কিন্তু এই স্ট্ৰাকচাৰটো যতে থাকিব মানে for লাগিব আৰু duration কথা কব প্লুৰাল হয় তেতিয়াহলে have লাগিব তাৰপিছত have কি আহিব been living মানে present perfect continuous একাই যেতিয়া তোমাৰ duration কথা কব আৰু তাৰ লগত for থাকিব তেতিয়াই তুমি present perfect continuous হলে to মানে sentence to convert কৰিব next question number 35 it is time we should have done something useful কিবা error দেখিছা নেকি কোৱাচোন দেখিছা কোনটো এই তাতে আছে একদম মনত থৈ লবা it is time যেতিয়া থাকিব it is time অৰ পিছত যেতিয়া subject থাকিব তেতিয়া হলে তাৰ পিছত এই verb টো simple past হ'ব ইমান মনত থলে it is time we should have done we did ইমান ডাঙৰ এটা it is time we did something useful একদম simple কথা it is time যতে দেখিবা তাৰ পিছত past simple past লগা next question number 36 mother said son you have finished your homework ইয়াত error কিবা আছে নেকি ইয়াত মজা এটা question হয় কিন্তু তুমি ভালকে যদি চাইছা ইয়াত তুমি end শেষত মানে question mark দি থৈছে তেতিয়া হলে ইয়াত আগতে এটা question word আহিব লাগে মানে question word order টো ইয়াত ভুল হৈ আছে তেতিয়া হলে son mother said কি হ'ব son have you finished your homework এটো উল্টা হৈ যাব have you next question number 37 ইফালে my uncle has left for Bombay last Saturday আকৌ তোমাৰ time specific word এটা আছে last Saturday আৰু যোনটো pastৰ কথা কৈছে মানে pastৰ actioner indicate কৰা এটা time মানে এটা word আছে ইয়াত তেতিয়া হলে my uncle has left তোমাৰ আছে present perfect pastৰ action কথা কৈছে মানে pastৰ actioner কথা কোৱা আছে ইয়াত তেতিয়া হলে এক simple past কৰিব লাগিব my uncle left next question number 38 good heavens how has sea grown there's audio sentence question একদম simple affirmative sentence নিচিনাকে দিয়া আছে তুমি কিন্তু sentence ৰ structure তে গম পাইছা যে ই
এক্সক্লেমেটৰী সেন্টেন্স হয় এক্সক্লেমেটৰী সেন্টেন্সে প্ৰেজেন্ট পাৰফেক্ট হয় তেতিয়াহ'লে ঠিকই আছে next question number 39 Mohan leaps on the opportunity that came his way to get the position at which he is Mohan leaps on the opportunity that came his way okay কিবা দেখিছা ক'ত এইটো ইয়াতে আছে এৰৰটো এটা Mohan leaps on the opportunity that came নহয় এৰৰটো ইয়াত নাই এৰৰটো এইটো পাৰ্টত আছে ইয়াত চোৱা came to আছে came to is form হয় past form তেতিয়াহ'লে ইয়াত বাকিখিনি যিমানখিনি verb আছে সব আমি past tenseত কৰিব লাগিব it came his way to get the position that at which he is নে he is at which he is at present আছে এইটো ইমানখিনিটো ঠিকে আছে ইয়াত চোৱা Mohan lives on মই এইটো পাৰ্টত ভুলটো আছে কৈছো না Mohan lives on the opportunity that came ইয়াত হ'ব lived on এনেকা নেৰেশ্যনৰ সেন্টেন্সত ভাৰ্বৰ মিসম্যাচ নিচিনাকে তাহাঁতি এৰৰবোৰ দিয়ে মানে এক্সামিনাৰে দিয়ে তাক তুমি অকমান ভালকে অবজাৰ্ভ কৰিলে তুমি এৰৰটো পাবা আৰু আমাৰ উদ্দেশ্য ভিডিঅ আৰু এমসিকিউজ কৰা এইটোৱে হয় মানে যিমান প্ৰেক্টিছ কৰিম সিমান আমাৰ মাইণ্ড মাসল কানেকশ্যনটো হ'ব আৰু এৰৰখিনি সিমান সোনকালে আমি আইডেন্টিফাই কৰিবলৈ শিকি যাম কিন্তু এতিয়া কুৱেশ্যন নম্বৰ 40 চোৱা এফালে I ate nothing since morning মই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই বহুত খালো অলপ আগতে আমি এটা এৰৰ কৰিছিলো য'ত আমি ফৰ লাগি আছিলে আৰু তাতে তোমাৰ ডিউৰেশ্যনৰ কথা কওঁতে ডিউৰেশ্যনৰ কথা কৈছিলে কিন্তু তাৰ আগত যোনটো ভাৰ্ব আছে প্ৰেজেন্ট পাৰফেক্টত লাগিছিল সিমিলাৰলি উইথ সিন্স সিন্সও প্ৰেজেন্ট পাৰফেক্টে লয় এতিয়া কি হ'ব I have eaten nothing since morning সেইটোৱে ইমানখিনি মনত থ'লে হ'ল যেতিয়া সিন্স লাগিব সিন্স কাৰ কাৰণে হয় তোমাৰ স্পেসিফিক টাইম এটা দিয়া থাকিব ফৰ ডিউৰেশ্যনৰ কাৰণে হয় কিন্তু সেই দুটাই সিন্স আৰু ফৰ তাৰ আগত তাৰ লগতে সদায় প্ৰেজেন্ট পাৰফেক্ট ফৰ্মত তোমাৰ ভাৰ্ব কিটা লব এইটো মনত থ'লে হ'ল ঠিক আছে তেতিয়াহ'লে আজিৰ কুৱেশ্যনছ খিনি মানে এমসিকিউজ আৰু নিশ্চয় কৰে ডেইলি কৰে তোমালোকক যেতিয়ালৈকে চাকৰি এটা তোমালোকৰ এপইণ্টমেণ্ট লেটাৰ তোমাৰ হাতত নাহে তেতিয়ালৈকে কৰিম see you in the next video